আসাম পনত বারপেটা হনত্রে মেনাকাত মন্দিয়া উন্নয়ন খণ্ড কমিটি আর গ্রাম উন্নয়ন আঞ্চলিক কমিটি হতেতে হর ঘর তিরঙ্গা ঝান্ডা হিপির রিয়া চিরগল কমি হোরা को तोड़ाव केदा उन बाइक रैली और टोटो रैली रेदो अडिगान होड़ गे सेलेद को ताहेकाना और जोतो घारुज रेन होड़ जाते 13 खुन 15 আগস্ট दिसम फुरगल झंडा को हिपिर मा उना कथा गे गोटा को लेया चुरकेदा ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে অহা 13 আগষ্টৰ পৰা 15 আগষ্টলৈকে যি হৰ ঘৰ তিৰংগা কাৰ্যসূচী উদযাপন কৰা হ'ব তাত মন্দিয়া খণ্ড উন্নয়ন কাৰ্যালয়ৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মহামিলন CLFৰ মহিলাসকলে আত্মসহায়ক গোটৰ সদস্যসকলে তেওঁলোকে জাতীয় পতাকা তেওঁলোকে চিলাই কৰিছে বনাইছে আৰু তাৰে এটা আজি বিক্ৰী কেন্দ্ৰ ইয়াতে জনিয়াৰ কাদঙত উদ্বোধন কৰা হ'ল আৰু ইয়াৰ আগতে আমি এটা সজাগতা সভাও অনুষ্ঠিত কৰিছো বিভিন্ন আত্মসহায়ক গোট আৰু ভিওসমূহৰ সদস্যসকলক লৈ আৰু আমি এটা জাতীয় পতাকা সজাগতা ৰেলীও এটা ইয়াতে আমি কৰিছোঁ আশা কৰিছোঁ যে ৰাইজে যাতে আমাৰ এই যিটো তিৰংগা বিক্ৰী কেন্দ্ৰ আছে ইয়াৰ পৰা আমাৰ আত্মসহায়ক গোটে বনোৱা পতাকাসমূহ ক্ৰয় কৰে পতাকাসমূহ বিভিন্ন ঠাইত বিভিন্ন ৰেটত এতিয়া তেওঁলোকে মূল্য নিৰ্ধাৰণ কৰা হৈছে কিন্তু আমাৰ যিখিনি পতাকা বনোৱা হৈছে আত্মসহায়ক গোটসমূহে এইটো 50 টকা ৰেটত তেওঁলোকে বিক্ৰী কৰিব মই আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমাৰ গোটেই অসমতে প্ৰায় 33 লাখ আত্মসহায়ক গোট আছে আৰু প্ৰত্যেকেই যাতে তেওঁলোকে এই এটা সুযোগ পাইছে নিজৰ দেশৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে সামান্য হ'লেও তেওঁলোকে জীৱিকা তেওঁলোকৰ উপাৰ্জনৰ এটা আহিলা হিচাপে এই যে তেওঁলোকে পতাকাসমূহ চিলাই কৰি আছে তাৰ পৰা এটা তেওঁলোকে উপাৰ্জনৰ পথ পাইছে।